নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম কাক কি বুলি জানো, অৰ্থাৎ অগ্নি কবি বুলি কাক জনা যায়, অতীন্দ্ৰিয়বাদী কবি নামেৰে কাক জনা যায়, অভিনয়াচাৰ্য কবি ৰূপে কাক জনা যায়। এই সকলোবোৰ আজি এই ভিডিঅ'টিৰ যোগেদি আলোচনা কৰিম। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, অগ্নিকবি নামেৰে কমলাকান্ত ভট্টাচাৰ্যক জনা যায়, অতীন্দ্ৰিয়বাদী কবি নামেৰে নলিনীবালা দেৱীক জনা যায়, অভিনয়াচাৰ্য কবিৰূপে ব্ৰজনাথ শৰ্মাক জনা যায়, অসম কেশৰী নামেৰে অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়, অসম গৌৰৱ নামেৰে হেম বৰুৱাক জনা যায়, অসমৰ ব্যাস নামেৰে ৰাম সৰস্বতীক জনা যায়, অসমৰ মীনা কুমাৰী নামেৰে অনুপমা ভট্টাচাৰ্যক জনা যায়, ইতিহাস ৰত্ন নামেৰে বেণুধৰ শৰ্মাক জনা যায়, ইন্দ্ৰধনুৰ কবি নামেৰে ডিম্বেশ্বৰ নেওগক জনা যায়, উপন্যাস সম্ৰাট নামেৰে ৰজনীকান্ত বৰদলৈক জনা যায়, এন.ডি. খুৰা নামেৰে ডাক্তৰ নগেন দত্তক জনা যায়, কবিতা কোঁৱৰ নামেৰে অম্বেশ্বৰ চেতিয়া ফুকনক জনা যায়, কৰ্মভীৰ নামেৰে নবীন চন্দ্ৰ বৰদলৈক জনা যায়, কৰ্মযোগী নামেৰে ভৱেন্দ্ৰনাথ শইকীয়াক জনা যায়, কলংফৰীয়া কবি নামেৰে দেৱকান্ত বৰুৱাক জনা যায়, কলাগুৰু নামেৰে বিষ্ণুপ্ৰসাদ ৰাভাক জনা যায়, কাব্যবানু নামেৰে হেম বৰুৱাক জনা যায়, কাব্য ভাৰতী নামেৰে ধৰ্মেশ্বৰী দেৱী বৰুৱানীক জনা যায়, খৰিকাজাইৰ কবি নামেৰে ভৱানন্দ ৰাজখোৱাক জনা যায়, গণশিল্পী নামেৰে বিক্ৰম সিং য়েইনক জনা যায়, গল্প সম্ৰাট আৰু কথাশিল্পী নামেৰে সৈয়দ আব্দুল মালিকক জনা যায়, গীতিকবি নামেৰে পাৰ্বতী প্ৰসাদ বৰুৱাক জনা যায়, গোলাপী জামুৰ কবি নামেৰে নীলমণি ফুকনক জনা যায়, জগতগুৰু নামেৰে শ্ৰীমন্ত শংকৰদেৱক জনা যায়, জননায়ক নামেৰে দেৱেশ্বৰ শৰ্মাক জনা যায়, জীৱন শিল্পী নামেৰে জ্যোতিপ্ৰসাদ আগৰৱালাক জনা যায়, জেংৰাইৰ কবি নামেৰে অজিত বৰুৱাক জনা যায়, জ্ঞানমালিনীৰ কবি নামেৰে মফিজুদ্দিন আহমদ হাজৰিকাক জনা যায়, তত্ত্বভূষণ নামেৰে ৰাজমোহন নাথক জনা যায়, তপোবনৰ কবি নামেৰে অতুল চন্দ্ৰ হাজৰিকাক জনা যায়, ত্যাগভীৰ নামেৰে হেমচন্দ্ৰ বৰুৱাক জনা যায়, দানভীৰ কবি নামেৰে ৰাধানাথ সন্দিকৈক জনা যায়, দেশভক্ত নামেৰে তৰুণৰাম ফুকনক জনা যায়, দেশপ্ৰাণ নামেৰে লক্ষ্মীধৰ শৰ্মাক জনা যায়, দেশ হিতৈষী নামেৰে বিমলা প্ৰসাদ চলিহাক জনা যায়, ডিং এক্সপ্ৰেছ নামেৰে হিমা দাসক জনা যায়, ধনী কবি নামেৰে বিনন্দ চন্দ্ৰ বৰুৱাক জনা যায়, নথ সূৰ্য নামেৰে ফণী শৰ্মাক জনা যায়, নাট্য প্ৰভাকৰ নামেৰে সত্যপ্ৰসাদ বৰুৱাক জনা যায়, নাট্যাচাৰ্য নামেৰে ইন্দ্ৰেশ্বৰ বৰঠাকুৰক জনা যায়, নিজৰাৰ কবি নামেৰে শৈলধৰ ৰাজখোৱাক জনা যায়, নিত্যাচাৰ্য নামেৰে যতীন গোস্বামীক জনা যায়, পণ্ডিত প্ৰভৰ নামেৰে কৃষ্ণকান্ত সন্দিকৈক জনা যায়, পথাৰৰ কবি নামেৰে ৰাম গগৈক জনা যায়, পাপৰিৰ কবি নামেৰে গণেশ চন্দ্ৰ গগৈক জনা যায়, প্ৰকৃতি কবি নামেৰে ৰঘুনাথ চৌধুৰীক জনা যায়, প্ৰতিমাৰ খনিকৰ নামেৰে চন্দ্ৰকুমাৰ আগৰৱালাক জনা যায়। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।